লগতে ৰাজ্যখনত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি অব্যাহত। কাৰ্বি আংলঙতো পুনৰ সংক্ৰমণ মহামাৰী কোভিড-19ত 3জন ব্যক্তিৰ দেহত কোভিড-19ৰ অৱস্থিতি। বুধবাৰে উদ্বোধন হ'ল ডিফু মেডিকেল কলেজ হস্পিটেলত কোভিড-19 টেষ্টিং লেবৰেটৰী উদ্বোধন কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙে। কাৰ্বি আংলঙত অব্যাহত PDCKৰ বিৰুদ্ধে সেনা আৰক্ষীৰ ধাৰাবাহিক অভিযান। দকমকাৰ ঠেংমেৰেক আৰু থেৰেবাছা এলেকাত সেনা আৰক্ষীৰ দ্বাৰা ধ্বংস PDCKৰ শিবিৰ। অভিযানত আটক এজন কেডাৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। দেশৰ লগতে ৰাজ্যখনতো মহামাৰী কোভিড-19 সংক্ৰমণ বৃদ্ধি অব্যাহত। কাৰ্বি আংলঙতো পুনৰ 3 ব্যক্তিৰ দেহত পোৱা গৈছে কোভিড-19ৰ অৱস্থিতি। যোৰহাট মেডিকেল কলেজ আৰু হস্পিটেলৰ মাইক্ৰ'বায়'লজিৰ এছ'চিয়েট প্ৰফেচাৰ তথা নোডেল অফিচাৰৰ সৌজন্যত এই আনুষ্ঠানিক ঘোষণা। ইতিমধ্যে কাৰ্বি আংলং জিলাতো মহামাৰী কোভিড-19ত আক্ৰান্তৰ সংখ্যা অৰ্ধশতক অতিক্ৰম কৰিছে। আজি পুনৰ 3জনকৈ ব্যক্তিৰ দেহত মহামাৰী কোভিড-19ৰ অৱস্থিতি পোৱা গৈছে। বহিৰাজ্যৰ পৰা আহি জিলাখনৰ বিভিন্ন কোৱাৰেণ্টিন কেন্দ্ৰত কোৱাৰেণ্টিন হৈ থকা ব্যক্তিসকলৰ পৰা কোভিড-19ৰ অৱস্থিতি ধৰা পৰিছে। যদিও নতুনকৈ ধৰা পৰা এই ব্যক্তিসকল কোৱাৰেণ্টিন কেন্দ্ৰত কোৱাৰেণ্টিন হৈ থকা নে হোম কোৱাৰেণ্টিনত থকা তাক এই বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই। নতুনকৈ দেশত কোভিড-19ৰ অৱস্থিতি ধৰা পৰা ব্যক্তিসকল ক্ৰমে ৰাহুল কুমাৰ গুপ্তা, প্ৰেমচন্দ আৰু বিনোদ কাফলে। উল্লেখ্য যে যোৰহাট মেডিকেল কলেজৰ আৰু হস্পিটেলৰ মাইক্ৰ'বায়'লজিৰ এছ'চিয়েট প্ৰফেচাৰ তথা নোডেল অফিচাৰ ডাক্তৰ পূৰ্ণিমা বৰুৱা আৰু মাইক্ৰ'বায়'লজিৰ ডেমনষ্ট্ৰেটৰ ডাক্তৰ নয়নজ্যোতি শৰ্মাই এই আনুষ্ঠানিক ঘোষণা কৰিছে। অৰুণ লেখথাৰ ৰিপৰ্ট, কাট নিউজ। এতিয়াৰে পৰা কৰোনা টেষ্টিঙৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিব পূব তথা পশ্চিম কাৰ্বি আংলং। ডিফু মেডিকেল কলেজ হস্পিটেলত কোভিড-19 টেষ্টিং লেবৰেটৰী বহোৱা হৈছে। কোভিড-19ৰ টেষ্টিঙৰ বাবে ইমান দিনে নিৰ্ভৰশীল হ'ব লগা যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ ওপৰত আৰু কাৰ্বি আংলঙে এই ক্ষেত্ৰত স্বনিৰ্ভৰশীল হ'বলৈ ডিফু মেডিকেল কলেজ হস্পিটেলত কোভিড-19 টেষ্টিঙৰ লেবৰেটৰী বুধবাৰে মুকলি কৰিছে কাৰ্বি স্বায়ত্ত পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ হাতত। ডিফু মেডিকেল কলেজ হস্পিটেলত কোভিড-19 টেষ্টিং লেবৰেটৰী স্থাপন কৰা হ'ল। নতুনকৈ স্থাপিত এই লেবৰেটৰী বুধবাৰে মুকলি কৰিলে কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাঙে। এই লেবৰেটৰী মুকলিৰ পিছতেই অধিক ব্যক্তিক কৰোনা পৰীক্ষা কৰিবলৈ সক্ষম হ'ব জিলাৰ ভিতৰতে। এতিয়াৰে পৰা কোভিড-19 পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিব কাৰ্বি আংলং। কোভিড-19 লেবৰেটৰী মুকলিৰ পিছতেই তাৎপৰ্যপূৰ্ণভাৱে ডিফু মেডিকেল কলেজ হস্পিটেলৰ গুৰুত্ব বৃদ্ধি পাব। ইতিমধ্যে পূব তথা পশ্চিম কাৰ্বি আংলঙতো ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে জিলা দুখনৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা হৈছে কোৱাৰেণ্টিন চেণ্টাৰ, য'ত বহিৰাজ্যৰ পৰা অহা লোকক কোৱাৰেণ্টিন কৰি ৰখা হৈছে। এইসমূহ কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা বিগত মাহৰ শেষৰ ফালৰ পৰা বৰ্তমান সময়লৈকে কোভিড-19ৰ অৱস্থিতি ধৰা পৰিছে। সামাজিকভাৱে এই ৰোগ বিয়পি নপৰিবলৈ কোৱাৰেণ্টিন হৈ থকাসকলক এতিয়াৰে পৰা ডিফু মেডিকেল কলেজ হস্পিটেলৰ এই লেবৰেটৰীতে টেষ্টিং কৰা হ'ব মহামাৰী কোভিড-19 ৰোগৰ। এই তিনিটা ডিষ্ট্ৰিক্টৰ কাৰণে ইয়াত টেষ্টিং কৰা হ'ব। আৰু যিমানখিনি বাহিৰৰ পৰা আহিছে মাইগ্ৰেণ্ট যিবিলাক আছে তেওঁলোকৰ টেষ্টিং প্ৰথম কৰা হ'ব। আৰু পিছত আমি আলোচনা কৰিম যে প্ৰিন্সিপাল আৰু ইয়াৰ ষ্টাফবিলাকৰ লগত আলোচনা কৰিম, যদি কোনোবা যদি দৰকাৰ হয় আমি ঘৰে ঘৰে টেষ্ট কৰিব নহ'লে হয়তো অপপ্ৰচাৰ কৰিছে কিছুমানে। এজন দুজন ব্যক্তি চবেই আছে, কিন্তু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সেই শ্মশানৰ মাটিটো দিয়া হৈছে। তাৰপিছত কেইজনমান ব্যক্তি মানা নাই, নামানাৰ কাৰণে আমি জংঘলৰ যিবোৰ প্ৰেছৰ ৰিজাৰ্ভ তাতে দিয়া। কিন্তু তাৰ গাঁৱৰ মানুহবিলাকে
পৰিয়ালবিলাকে সিদ্ধান্ত লৈছে যে আমাৰ নিজৰ যিটো গাঁৱত শ্মশানতে তাতে জ্বলাবলৈ কৈছে। দেখা গ'ল যে স্বাস্থ্যৰ লগত যিটো ভূমিকা চাফাই কৰ্মী যাৰ SP নিজে সোমাবলৈ আছে মানে ভয় চবে খুৱাই দিছে যে সেইটো কৰোণা এইটো সেই ডেড বডি তাতে আছে তাত গ'লে লাগি যাব পাৰে বুলি সেইটো ভয় কৰাইছে। কিন্তু এইটো নহয়, প্ৰথম কেছ যে পাইছে মানুহবিলাক সেইটো কাৰণে আতংক হৈছে। চাফাই কৰ্মী দেখা নাপালোঁ ছাৰ আমি এতিয়াতো ৰাতিপুৱাটোত কোনো অহা নাই, সেইটো কাৰণে এই সময় কেতিয়াবাতো খেলি মেলি নহয়, এতিয়াতো খেলি মেলি হয়। গোটেইখিনি চিষ্টেম ঠিক কৰা হৈছে আৰু যিমানখিনি আমাৰ এতিয়া চাফা কৰ্মী লগতে নাৰ্ছ আৰু ষ্টাফ আলোচনা কৰিছোঁ, এতিয়াৰ পৰা কোনো অসুবিধা নহয়। মংগল ইংঘে ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাত অব্যাহত আছে উগ্ৰপন্থী সংগঠন PDCKৰ বিৰুদ্ধে সেনা আৰক্ষীৰ ব্যাপক তথা ধাৰাবাহিক অভিযান। দকমকাৰ দুৰ্গম পাহাৰ অঞ্চলত চলে এই অভিযানত PDCKৰ শিবিৰ ধ্বংস সেনা আৰক্ষীয়ে ধ্বংস কৰাৰ লগতে আটক কৰে ধৰম সিং হানসি নামৰ এজন দুৰ্ধৰ্ষ কেডাৰক। এটি গোপন আৰু বিশ্বস্ত সূত্ৰৰ পম খেদি সেনা আৰক্ষীয়ে যোৱা 6 জুনত দকমকা আৰক্ষীৰ অন্তৰ্গত ঠেংমেৰেক থেৰেবাছা আৰু দংহাপ অঞ্চলত অভিযান চলায় আৰু সেই অভিযানত 4জনকৈ PDCKৰ কেডাৰক ব্যাপক অস্ত্ৰ শস্ত্ৰ সহিত আটক কৰে। তাৰে পিছতো উক্ত অঞ্চলত ধাৰাবাহিক অভিযান অব্যাহত ৰাখে সেনা আৰক্ষীয়ে। সেনা আৰক্ষীৰ এই ধাৰাবাহিক অভিযান অথলে যোৱা নাছিল। শেহতীয়াকৈ ঠেংমেৰেক আৰু থেৰেবাছা এলেকাত অভিযান চলাই শিবিৰ ধ্বংস কৰাৰ লগতে ধৰম হানসে নামৰ এজন কেডাৰক আটক কৰে সেনা আৰক্ষীয়ে। ধৃত ধৰম হানসে PDCKৰ স্বয়ম্ভূ সেনাধ্যক্ষ তথা গৃহ সচিব ডেভিড মুকৰাঙৰ অতি ঘনিষ্ঠ সহযোগী। ধৃত কেডাৰজনৰ পৰা সেনা আৰক্ষীয়ে জব্দ কৰে .22 পিষ্টল আৰু 10 জাই সজীৱ গুলী। উদ্ধাৰ কৰে এটা ৱকিটকি ছেট। উল্লেখযোগ্য যে 6 জুনত আৰক্ষীৰ জালত পৰা PDCKৰ কেডাল পল জেৰছং লেংমাৰ স্বীকাৰোক্তিৰ ভিত্তিত চলাইছিল এই অভিযান। গ'লোঁ তাতে আমি কেম্পটো পালোঁ, ইনটেক আছিলে কেম্পটো আমি সেইটো ডেষ্ট্ৰয় কৰিলোঁ, গোটেই জ্বলোৱা হ'ল আৰু তাতে আমি 2টা RT ছেট আৰু চাৰ্জাৰ এটা পোৱা গৈছে, সিহঁতি লুকুৱাই থৈছিলে। সেইখিনি কৰি তো আমাৰ টোটেল কিমানটা কেম্প ডেষ্ট্ৰয় হৈছে? টোটেল এটাই কেম্প, কিন্তু বেলেগ অলপ ডিষ্টেঞ্চত, অলপ 100 মিটাৰ ডিষ্টেঞ্চ বা এনেকৈ ডিষ্টেঞ্চত মানে ক'ৰবাত খানা বনোৱা জেগা, কোনোবা এটা চেণ্ট্ৰি পোষ্ট, কোনোবা এটা ৰাখা পোষ্ট, এনেকৈ এইবিলাক বাঁহেৰে বনোৱা আছিলে, সেই গোটেইটো ডেষ্ট্ৰয় কৰি কৰা হৈছে। আচ্ছা, PDCKৰ এগেইনষ্টত যে পুলিচ আৰ্মি চিকিউৰিটি ফ'ৰ্চৰ যিটো ধাৰাবাহিক অপাৰেশ্যন কণ্টিনিউৱাছ যিটো PDCK এতিয়া কি নাই নেকি, শক্তিহীন হৈছে নেকি? আপুনি তেনেকৈ ক'ব নোৱাৰে শক্তিহীন হৈছে বুলি, কিন্তু আমি যিমান পাৰোঁ কেডাৰবিলাক ধৰিছোঁ, বাট আজিৰ টাইমত আমি ক'ব নোৱাৰোঁ যে PDCK নাই বুলি। এইটো কেতিয়াও নোহোৱা হ'ব নোৱাৰে, কেলেকি দেয়াৰ উইথ এ মটিভ, এটা মটিভ আছে, সেইটো মানুহ যিমান দিন গৈ থাকিব এইটো ক'ব নোৱাৰে যে শেষ হৈ গ'ল, এইটো হৈ থাকিব, এটা ওলাই থাকিব। সেইকাৰণে মই এতিয়া ক'বলৈ নিবিচাৰোঁ যে PDCK নাই বুলি। সংবিজিত এইটো এলেকাত আছে বুলি গম পাই নাই আপোনালোকে? সংবিজিতৰ তেনেকুৱা একো ইনপুট নাই ইয়াত আছে বুলি। আমাৰ লিডাৰ ডেভিড মুকৰাং, আশালু ৰংমা, ইহঁতিয়ে বৰ্তমান লিড কৰি আছিলে। দে আৰ দ্য লিংক টু সংবিজিত, আৰু সিহঁতি আমাৰ মানে কি এৰেষ্ট কৰা হৈছে। কিন্তু সংবিজিত ইয়াত আছে বুলি কোৱা যায়, কিন্তু আমি তেনেকৈ বৰ বিশেষ কনফাৰ্ম ইনপুট পোৱা নাই। PDCK ষ্ট্ৰেংথ কিমান হ'ব? ষ্ট্ৰেংথ এতিয়া বহুত কম, আপোনাৰ 10জনমান হ'ব ইয়াত কাৰ্বি আংলঙত, কিন্তু আপোনাৰ নতুন ৰিক্ৰুটবিলাক ধৰিলে আৰু হয়তো অলপ বেছি হ'ব। PDCK মেম্বাৰৰ কিবা প্ৰশিক্ষণৰ তথ্য আছে নেকি আপোনালোকৰ? নতুনকৈ আইডেণ্টিফাই কিছুমান কৰা আছে, কিন্তু যিবিলাক আমাৰ নটিছত আহে আমি এইবিলাক ৰেকৰ্ড মেইনটেইন কৰা হয়, তাতকৈ বেছি থাকিবও পাৰে, মই নকওঁ যে আমাৰ গোটেইখিনি হেৰি কৰা আছে। ডিফুৰ পৰা ষ্টেফান টেৰন আৰু বঠাত লাংছৰ পৰা জেছন ইংঘে ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলা হামৰেনত এজাক বৰষুণে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। কৃত্ৰিম বানত হাহাকাৰ চহৰখনৰ নতুন বজাৰ, শিৱ মন্দিৰ আৰু হাজং বস্তি অঞ্চলসমূহ গৃহস্থৰ পশুধনৰ হৈছে বিস্তৰ ব্যাপক অনিষ্ট। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনত এজাক বৰষুণে প্লাবিত কৰিছে হামৰেনৰ বিস্তীৰ্ণ অঞ্চল। এয়া হামৰেন নতুন বজাৰৰ শিৱ মন্দিৰ আৰু হাজং বস্তি অঞ্চল। এয়া কোনো বৰপানী বা কপিলী নদীৰ পানী নহয়। আজি দুপৰীয়া 1 বজাত অহা এজাক ধাৰাসাৰ বৰষুণেই হামৰেন নগৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰাৰ লগতে প্ৰায় 10-15টা ঘৰৰ ক্ষতি সাধন কৰে। উক্ত অঞ্চলসমূহৰ ৰাইজৰ পশুধনৰো অনিষ্ট হয়। হামৰেন নগৰ সমিতিৰ 6 নং ৱাৰ্ডৰ
এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ ব্যৱস্থা আজি কুপটি হামলেন নগৰ সমিতিৰ তৰফৰ পৰা গ্ৰহণ কৰা হোৱা নাই। ক'বলগীয়াতো আছে, আমিতো ইমান বছৰি বছৰি পানী হৈ থাকে, আমিতো চৰকাৰৰ পৰা একো পোৱা নাই। ঘৰৰ চব বস্তু তিতি ভিজি চব অৱস্থা নোহোৱা হৈ যায়, হাঁহ ছাগলী চব পানীতে গুচি যায়, চৰকাৰৰ পৰা আমি একো নাপায়। টাউন কমিটি এনচিটিৰ পৰা আজিলৈকে একো পোৱা নাই। কেইটা ঘৰত পানী সোমাইছে আপোনালোকে? আছে 10-15টা মান আছে নেকি ঘৰ। এইখিনি এইখিনি পানী সোমোৱা ঘৰ। একো সুবিধা পোৱা নাই নাই নাই। পানী কেইঘণ্টামান আজি বৰষুণ দিলে আপোনালোকে? আজি 1 ঘণ্টাতেতো গোটেই পানী ভৰ্তি হৈ গ'ল, তো গমেই নাপাওঁ ইমান পানী হ'ব বুলি। বৰষুণৰ পানীও হয় আৰু পাহাৰৰ পৰা জুৰি পানী আহিলে, ঢল নামি আহিলে পানী হয়। আৰু কেইখন গাঁও মানে পানী সোমাই মানে? কেইখন গাঁও মানে আমাৰ এইখিনি জেগাখিনি দৰ যে, এইখিনি মানুহ 10-15 ঘৰ মানুহ আমাৰ হাজং বস্তি এইখিনি মানুহ সোমাই আছে। বেলেগতো নোসোমাই, খালি আমাৰ এইখিনিতহে। বড়ো বস্তি বুলি সোমাই বুলি শুনিছো। সেইটো চাইডে সোমাই দুঘৰ এঘৰ, ইমান বেছি নহয় আৰু, কিন্তু আমাৰ এইখিনি বেছি আৰু। বৈঠালাংছৰ পৰা জেছন ইংঘে ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলাৰ ডিফুক্লিৰডাপ শংকৰদেৱ নিকেতনৰ ছাত্ৰী অলিন্দিতা কলিতাক সম্বৰ্ধনা উচ্চকাৰ। সেৱাৰ অধীনত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ প্ৰথম 10টা স্থানত দখল কৰিবলৈ সক্ষম হোৱাত আনন্দিত জিলাখনৰ অনেক ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানত সমান্তৰালভাৱে জনাই আহিছে অভিনন্দন। কৰোনা আতংকই সমস্ত বিশ্বৰ লগতে দেশ তথা ৰাজ্যত ত্ৰস্তমান থকাৰ মাজতে সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলে সকলোকে আনন্দৰ লহৰ কঢ়িয়াই আনিছে। মানুহ কিছু সময়ৰ বাবে প্ৰাণ খুলি আনন্দৰ অভিবাদন বা একষাৰ আনন্দৰ বাতৰি বিনিময় ককিবলৈ সুবিধা পাইছে। কাৰ্বি আংলং জিলাৰ ডিফুক্লিৰডাপ শংকৰদেৱ নিকেতনৰ ছাত্ৰী অলিন্দিতা কলিতা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ শীৰ্ষ 10টা স্থানত দখল কৰিবলৈ সক্ষম হোৱাৰ বাতৰিয়ে সকলোকে আনন্দিত তথা গৌৰৱান্বিত কৰি তুলিছে। ফলাফল ওলোৱা মুহূৰ্তৰে পৰা অলিন্দিতাৰ বাসগৃহত মেধাৱী ছাত্ৰীগৰাকীৰ সৈতে এবাৰ ভাৱ বিনিময় কৰা সংবাদ মাধ্যমৰ লোক, গুণমুগ্ধ ব্যক্তি, বিভিন্ন দল সংগঠনে ভিৰ কৰা দেখা গৈছে। সোমবাৰে উচ্চকাৰ বিষয়ববীয়াসকলেও অলিন্দিতাৰ ঘৰত উপস্থিত হৈ ছাত্ৰীগৰাকীক এই উত্তম সফলতাৰ বাবে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আহিবলগীয়া দিনবোৰত এইদৰে সফলতাই মেধা ছাত্ৰীগৰাকীৰ শীৰ্ষলৈ আগুৱাই নিয়ক, এইদৰে আশীষ তথা শুভেচ্ছা জ্ঞাপন কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে। উল্লেখ্য যে দলটোত আছিল সংগঠনটোৰ সভাপতি বিবিচন তেৰণ, সম্পাদক জিতু হাজৰিকা প্ৰমুখ্যে আন সদস্যসকল। লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Looking for your household essentials? MS Punctual Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Punctual Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ দিনখিনি যাওক ভাতখিনি পাওক কেৱল এই লক্ষ্যৰে পথ নিৰ্মাণ কৰি বিভাগীয় একাংশ বিষয়া কৰ্মচাৰীৰে মিলিভগত ঠিকাদাৰে লুটিলে কেইবা লক্ষাধিক টকা এনে কাম ক'ত ঘটিছে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন আপোনালোকে প্ৰত্যক্ষ কৰা এই পথটিয়ে হ'ল লাংলকছু চাৰমেন হানছে গাঁৱলৈ যোৱা চিচিআৰ পথ মাটিৰ ওপৰত সামান্যভাৱে বালি পেলাই ওপৰত বহাই দিছে ব্লক যাৰ বাবে কেইজাকমান নেৰানেপেৰাকৈ হোৱা বৰষুণ পানীৰ সোঁত সহিব নোৱাৰি হুৰাহুৰে এৰাই গৈছে ব্লকসমূহ সন্মুখত আসন্ন বাৰিষা প্ৰত্যেকবাৰে এই পথেৰে খোজ কঢ়া বা যাতায়াত কৰা গয়া লোকসকলক জমৰ জিয়াটোৰ পৰা ৰক্ষা কৰিবলৈ এই চিচিআৰ পথ নিৰ্মাণ কৰা হয় বকলীয়া গড়কাপ্তানি সংমণ্ডলৰ অধীনত কিন্তু প্ৰশ্ন হয় গয়া লোকসকলক জমৰ যন্ত্ৰণাৰ পৰা বচাবলৈকে এই পথ নিৰ্মাণ কৰিছিল নে বিভাগীয় একাংশ বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰে কেৱল নিজৰ পকেট গৰম কৰিবলৈকে নিৰ্মাণ কৰিছিল এই পথ আনহাতে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত কেএছএ দেনগাঁও শাখা আৰু বকলীয়া শাখাৰ উদ্যোগত আৰু হাওৰাঘাট কেএছএৰ আঞ্চলিক কমিটিৰ সহযোগত এই স্থানত উপস্থিত হয় আৰু পৰীক্ষা কৰে কামৰ নমুনা পৰীক্ষাৰ বাবে বিশেষ পৰিশ্ৰম বা দক্ষতাৰ প্ৰয়োজন নাই চাওক কেনেকৈ বৰষুণ পানীৰ সোঁতত হুৰাহুৰে এৰাই গৈছে ব্লকসমূহ এই লৈ পথটিক পুনৰ নিৰ্মাণ কৰাৰ দাবী তথা অভিযোগ পত্ৰ এখনি ছাত্ৰ সংগঠনটিয়ে বুধবাৰে যৌথভাৱে বকলীয়া PWD সংমণ্ডলৰ কাৰ্যালয়ত প্ৰদান কৰা হয় ইয়াৰ অন্যথা পৰিণাম ভয়াৱহ হ'ব বুলি হকিয়াই দিয়া হয় সংমণ্ডলৰ অভিযন্তাগৰাকীক উল্লেখযোগ্য যে ছাত্ৰ দলটিত আছিল কেএছএ হাওৰাঘাট আঞ্চলিক কমিটিৰ সম্পাদক অনিল কিলিং বকলীয়া আৰু দেনগাঁও শাখা কেএছএৰ ক্ৰমে ৰবিন কিলিং জনা সিং তেৰাং বুদ্ধ তাৰ প্ৰমুখ্যে বিশিষ্ট ছাত্ৰ নেতাসকল নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ